মানে এই যে চকু টিপটো মাৰে যে সেইটো তাৰমানে মাৰাচোন জীৱন চকু টিপা মাৰো বুলি নামাৰিলেও হ'ব নিজে নিজে মাৰ খাই যোৱা মাৰি থাকা মাৰি আছা তুমি ঘনে ঘনে সেইকণ সময় যদি ধিয়াই 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 শব্দটোৱে অভিমুখে বুজায় আপুনি যাবও নালাগে এই যে কয় যে কাৰ ফালে ধিয়াইছ মানে পোনাইছে বস্তুটো এফালে অস্ত্ৰ বা হেৰি কাৰ এৰাই নাই মোৰ ফালে নিধিয়াবি দেই মোৰ ফালে কেলে ধিয়াইছ কাঁড়ডাল মানে লক্ষ্য কৰা ধিয়া শব্দটোৱে লক্ষ্য কৰা বুজায় অভিমুখে বা লক্ষ্য কৰা সিমানকণ সময় যদি কোনোবাই কৃষ্ণক ফালে তেওঁৰ মনটোক লক্ষ্য কৰা নিজৰ চেতনা বা নিজৰ অনুভূতিক যদি কৃষ্ণ ইয়াৰে প্ৰহ্লাদবোৰ আছে তাৰ খুব অসুস্থ শেষৰ ফালে ছাৰৰ যিটো লাইব্ৰেৰী ৰুম তাৰমানে সেইটো ৰাস্তাটোৰ কাষেৰে দেখি থাকে ৰাতি 3টা বজাত কিছুমান চুপাৰৰ পৰা আহি সেইফালেদি যায় নহয় ছাৰৰ মানে লাইব্ৰেৰী ৰুমটোত লাইট জ্বলি থকা দেখা পায় ওচৰৰ লোকে বা সেই ৰাস্তাটোৰে যোৱা লৈছে সেই কথাটো কোৱাৰ পিছত আমি সকলো ছাত্ৰই লগ লাগি মানে 65জন ছাত্ৰই লগ লাগি আমি ছাৰৰ বিদায় দিনা ছাৰক এটা প্ৰস্তাৱ দিলোঁ যে ছাৰ আপুনি গোটেই ৰাতিটো সাৰে থাকি নোহোৱাকৈ আপুনি যি আপুনি কষ্ট কৰে এইটো আপুনি এৰিব লাগে আৰু সেইটো আজি আমাক কথা দিব লাগে গোটেই ছাত্ৰ ছাত্ৰীসকলে বিদায় দিনা আমি ছাৰক এটা অনুৰোধ কৰিলোঁ কাৰণ তেওঁ ৰাতিপুৱালৈকে তেওঁ লাইব্ৰেৰীত থাকে তেতিয়া ছাৰে প্ৰথম এটা উত্তৰ দিলে যে কাম নকৰাকৈ দীৰ্ঘ জীৱন পোৱাতকৈ কাম কৰি চুটি জীৱনটোৱে শ্ৰেষ্ঠ কাম বন নকৰাকৈ কেলধুককৈ শতবৰ্ষ জীয়াই থকাতকৈ কম দিন জীয়াই থাকি মহৎ কাম কৰি যোৱাটোৱে শ্ৰেষ্ঠ কথা দ্বিতীয় কথা কৈছে যে যিসকলে সাধনাৰ বাবে নিদ্ৰাক জয় কৰিছে সেইসকলেহে পৃথিৱীত মহত্ব প্ৰাপ্ত কৰিছে সকলো মানুহ যেতিয়া শুই থাকে তেতিয়া সাধকসকল হাৰে থাকে জুবিন গাৰ্গে মই এটা কথা কৈছোঁ যে জুবিন গাৰ্গে যে ইমান হাজাৰ গান গালে ইমান সৃষ্টি বাকী কিবা মদ খাইছে কিবা খাইছে সেই চেপ্টাৰটো বাদ দি যে তেওঁ শিল্পী প্ৰতিভা হিচাপে জুবিনৰ যিটো গ্ৰেটনেছ সেইটো সম্ভৱ হৈছে এইকাৰণে জুবিন হাৰে থাকে ছাৰে ক'লে যে জীৱনক লগ পাবৰ কাৰণে সৰ্বোত্তম সময় ৰাতিৰ নীৰৱতা জীৱনক যদি কোনোবাই ওচৰৰ পৰা লগ পাব খোজে জীৱনৰ লগত কথা পাতিব খোজে জীৱনৰ লগত যদি অন্তৰংগ আলাপ কৰিব খোজে জীৱনৰ বিপুল সৌন্দৰ্য যদি অকলে চাব খোজে তেতিয়াহ'লে ৰাতিৰ নীৰৱতাতকৈ সৰ্বোত্তম সময় তেওঁৰ বাবে আন একো হ'ব নোৱাৰে দিনৰ কোলাহলত কেতিয়াও মানুহে জীৱনক লগ নাপায় ধুনীয়া কথা দেই মই নিজে শুনিবলৈ চহৰৰ ফেক্টৰীৰ কলঘৰৰ উদ্যোগৰ ধোঁৱা শব্দ গাড়ীৰ শব্দ মানুহৰ চিঞৰ বাখৰ পদপথৰ ৰাস্তাৰ মানুহৰ খোজকাঢ়াৰ জীৱনক লগ মই এজ ইট ইজ কৈছোঁ ছাৰে যেনেকৈ কৈছে ছাৰৰ কি অনন্য শব্দ কৈছে যে ৰাতিৰ নীৰৱতাত মানুহে জীৱনক লগ পায় গতিকে সেইকাৰণে নিদ্ৰাটোক অলপ ইফালে সিফালে থৈ অলপ সৃষ্টিৰ বাবে পৰম বস্তুবিলাকৰ সাধনাৰ বাবে একো নকৰিলেও কিতাপ এখন শাস্ত্ৰ এখন চাই অলপ সময় বহি থকা উচিত
গভীৰ উপলব্ধিবোৰ সুন্দৰ সুন্দৰ উপলব্ধিবিলাক গভীৰ আৰু গভীৰ জীৱন উপলব্ধিবিলাক সেই সময়ত আহি যাব আপুনি আপোনাক লগ পাব কাৰণ আপুনি অকলে এটা মানুহ আপুনি আৰু আপোনাৰ ভিতৰত দুটা সত্তাৰ এজন মানুহ আছে লগ পাবৰ কাৰণে গতিকে স্বাভাৱিকতে বিষয় আৰু নিদ্ৰাত যিবোৰ মানুহে বেছি সময় দিয়ে সেইবোৰ মানুহে কেতিয়াও এইটো নাপায় জীৱনত আমাৰ ল'ৰা ছোৱালীবোৰক আমাক কৈছিলে যে এতিয়া যি শুৱে সি আৰু কোনো ভৱিষ্যতে শান্তিৰে শুব নোৱাৰে ছাত্ৰ জীৱনত যি নুশুৱে সিয়ে ভৱিষ্যত জীৱনত শান্তিৰে শুব মানে পঢ়া শুনা কৰি যি নোহোৱাকৈ থাকে ছাত্ৰ জীৱনত সি পিছৰ কালত কিন্তু শান্তিৰে শুব সেই বস্তুটো কিন্তু আমি অলপ কণ্ট্ৰল কৰিব এতিয়া সেইবিলাকো তেনেকুৱাই বাকীসকলে এতিয়া নৰেন্দ্ৰ মোদীয়ে কৈছে যে মই 3 ঘণ্টা শুওঁ হিমন্ত বিশ্বই কৈছে 3 ঘণ্টা হেৰি আমাৰ হিমালয়ত থকা সাধকসকলটো নুশুৱেই এতিয়া এই ঠাণ্ডাত কাপোৰ লৈ ৰক্ষা নাই মোজা পিন্ধি ৰক্ষা নাই হিমালয়ত এতিয়াও এনেকৈ বহি আছে হিমালয়ত চাৰিওফালে বৰফ পৰিছে নমৰে নহয় হৰি ওম বুলন্ত সুকে শুনানি পবজ ব্ৰাহ্ময় স্কন্ধৰ জিতাত পৰ্জ কৃষ্ণ বিনে নাই অপৰ দেৱ জানিয়া কৃষ্ণক কৰে যাহাৰ আছে পুণ্যয় সংখ্যাত সিহে পাতে কাণ কৃষ্ণ সেয়েহে কৃষ্ণক বোলয়া পোন শুনিও কৃষ্ণ দেৱতাৰ বাৰু কৃষ্ণ এতিয়া কীৰ্তনৰ